আৰু আগত আছে আমাৰ কুকিয়ে কিন্তু ঢেকীয়া চিনি পায় দেই ৰাইজ আপোনালোকে চাব হা ঢেকীয়া চিনি পায় আমাৰ কুকিয়ে তুমি অকণমান ইপিনে আহা তেতিয়াহে দেখিবলৈ পাবা এইডালো ছিঙি দিয়া হয় হৈ গ'ল আহা এতিয়া চাওক দেখাই দিয়া কিমান ঢেকীয়া ছিঙিলা তুমি মাই গড আৰু চাওক এইটো ঘৰৰ আমাৰ এই বাহিৰ চাইডে এইবোৰ চাওক এইবোৰ চব ঢেকীয়া কচু বহুত ঢেৰ আছে মই আপোনালোকক ৰ'বা সেইডাল নহয় আমাৰ এইও মানে চিনি পায় ঢেকীয়া এতিয়া মই চিঙোতে তাই চিনি পোৱা হৈ গ'ল দেখাই আছোঁ ক'ত আকৌ এইডাল সৰু এইডাল সৰু হৈ আছে অকণমান এইডাল ছুটি হৈ আছে এইডাল আনা এইডাল অকণমান একো নহয় আনা সেইডাল আনা একো নহয় বেছ আহা এতিয়া আনা এইডাল ময়ো এইডাল আনো অঁ য়েছ আমাৰ কুকিয়ে চিনি পাই চাওক এইখিনি কুকিয়ে ছিঙিছে এইডাল তুমি লোৱা বাছ তেতিয়াহ'লে আজিৰ কাৰণে বাই আমি বহুত ঢেকীয়া ছিঙিলোঁ আপোনালোকক দেখালোঁ আৰু মই ইয়াত এডাল পাইছোঁ এইডাল লৈ যাওঁ মই আপোনালোকক দেখালোঁ আপোনালোকে এনেদৰে চাই থাকিব আমি ঢেকীয়া ছিঙা লোৱা ব'লা এতিয়া আৰু এডাল পাইছোঁ দেখিলে মানে নিচিঙাকৈ থাকিব নোৱাৰোঁ এইটো হৈছে প্ৰব্লেম কিন্তু কিবা এটা উঠি আছে এইটো নিচিঙো ব'লা কি হ'ব বৰষুণ দিব নেকি ক'ত বৰষুণ দিছে কি পৰিলে ৰ'বা এইডালো ছিঙিব পাৰি অকণমান ব'লা হৈ গ'ল সেনেকৈ নহয় এয়া চাওক নতুনকৈ আমি থকা ভাড়াঘৰটোত ঢেকীয়া গছ পুলি বহুত আছে আমি মানে ছিঙি এনেকৈ প্ৰায়ে খালোঁ অহাৰ পৰা খালোঁৱেই আজি আকৌ ছিঙিলোঁ এইখিনি ছিঙিব গ'লে আৰু বহুত ওলাব কিন্তু আমাক ইমান দৰকাৰ নাই আমাৰ দুজন মানুহৰ কাৰণে এইখিনি হৈ যায় ধুনীয়াকৈ আগতে আমি কিনি খাইছিলোঁ এতিয়া যে নিজে ছিঙি খাই এনেকৈ বঢ়িয়া লাগে আকৌ ঘৰৰ বস্তুটো মজাই বেলেগ হয়নে নহয় আপোনালোকৰ ক'ত ঢেকীয়া আছে মই দেখাই আছোঁ বেছি জংঘল জেগাও নহয় চাফা জেগাতে আছে ৰ'ব দেখাইছোঁ অঁ এইটো কুকিৰ চাইকেল হয় এইটো কুকিৰ চাইকেল এনেকৈ পেডেল মাৰে আৰু আপোনালোকক মই ঢেকীয়া দেখাইছোঁ এয়া চাওক দুৱাৰমুখতে এইখিনি পূৰা ঢেকীয়া ইয়াতে ঠিকছে লাগে এই বেৰ এখন দেখিছে নহয় বেৰখনৰ ওচৰে পাঁজৰে এইবোৰ একেবাৰে বহুত ঢেকীয়া লাগে এইখিনি আপোনাৰ ঢেকীয়া এইফালে এইখিনি ঢেকীয়া এইখিনি কচু ঢেকীয়া আপুনি ফ্ৰেছ ছিঙি খাব পাৰে এইখিনি ঢেকীয়া লাগে ঢেৰ আৰু এই আপোনাৰ এই সিপিনে আছে এয়া মই দেখাইছোঁ এইবোৰ চব ঢেকীয়া হয় এইবোৰ ঢেকীয়া হয় আপুনি ছিঙি খাব পাৰে আৰু ধুনীয়া জেগাত আছে চাফ চিকুণ একো হেৰি নাই বৰষুণ যোৱাৰ লগে লগে ধুনীয়া চাফা হয় আৰু আমি ছিঙি খাওঁ এইখিনি আমাৰ ভাড়াঘৰটোৰ মানে বাহিৰৰ পৰিৱেশ আৰু মানে দুৱাৰমুখটো এইখিনি এনেকুৱা ইয়াতে কাপোৰ চাপোৰ মেলি দি থওঁ এইটো আমাৰ ভাড়াঘৰৰ বাহিৰ ছাইডটো
ইয়াত ঢেকীয়াখিনি ছিঙি কিনে মই ইয়াতে থৈ দিছোঁ। চাওক কিমান ধুনীয়া ফ্ৰেছ ঢেকীয়া। কি হ'ল টমেটো? এই টমেটো দেখাব দিছে। এয়া টমেটো নহয়, এইটো কিবা বেলেগ কিবা হয়। তাই টমেটো বুলি ভাবে সদায়। কোনটো হয়? কোনটো? সেইবিলাক নহয় দিয়া, টমেটো নহয়। এইটো কিবা ব্লেক কালাৰ কি হয় জানো, এইটো ময়ো বুজি নাপাওঁ। মই দেখাই আছোঁ আপোনাৰ। এইটো কিহৰ গছ হয় জানো, বুজিয়ে নাপাওঁ। এইটো কিবা এটা হয়, তাই টমেটো বুলি ভাবে। তুমি আকৌ এইটো খাই নিদিবা দেই, এইটো কিবা বেলেগ কিবা বস্তু হয়। তো এয়া ফাইনেলি আমাৰ ঢেকীয়া ভাজি হৈ গ'ল হাঁহৰ ডিমৰ সৈতে। তো বহুত ভাল লাগে এনেকৈ হাঁহৰ ডিমৰ লগত আপোনালোকে ঢেকীয়া ভাজি খাব, বহুত মজা লাগে। চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ। আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আমি ভাজি ল'লোঁ ঢেকীয়াখিনি, আৰু এয়া হ'ল ভাতকেৰেলা বইল কৰি কিনে ভাজিছোঁ। এয়া কণী বইল কৰি ভাজিছোঁ। তাৰপিছত এয়া হ'ল আপোনাৰ নেমু, আৰু এইপিনে আমি চুকি দেখাই দিছোঁ। পিঁয়াজ, জলকীয়া, এইপিনে বইল আলু ভাজি, আৰু এইপিনে স্কোৱাছ আৰু লেচেৰি আলু ভাজি। তাৰপিছত আপোনাৰ আৰু দাইল আছে। তো আজি মই আপোনালোকক বিশেষ ব্লগ এইটোৱে দেখালোঁ যে মোৰ ঢেকীয়াখিনি মই আপোনালোকক দেখালোঁ। তো আপোনালোকে কেনেকুৱা পালে মোক জনাব ভালদৰে, ঠিক আছে? তেন্তে বাই, আজিলৈকে আছিল আজিৰ ব্লগটো। এইখিনি ছুটি ব্লগ। এয়া আমাৰ ঢেকীয়াৰ এৰিয়া। তো এইখিনি আপোনালোকক দেখালোঁ আজি। আৰু এইপিনে আমাৰ ঘৰটো, এইখিনি বাহিৰ চাইড। তো বাই, চাই থাকিব। মই সৰু এনেকুৱা ভিডিঅ' দুটামান দি থাকিম। বাই।